প্ৰথমতে আমি আৰম্ভ কৰো এই সাউন্ডটো দি ইয়াৰ কাৰণে আমি মুখখন অলপ মেলো তাৰ পাছত তাৰ লগত যোগ দি দিও এই সাউন্ডটো কৰিবলৈ তলৰ ৰুটখন ওপৰ পাৰি দাঁতৰ লগত লগাব লাগে তাৰ মাজেৰে বতাহ ওলাই আহে তেতিয়া আমি এই সাউন্ডটো পাওঁ এই দুইটা সাউন্ড যোগ কৰিলে আমি বিচৰা F সাউন্ডটো পাওঁ প্ৰথমতে আমি আৰম্ভ কৰো এই সাউন্ডটো দি ইয়াৰ কাৰণে আমি মুখখন অলপ মেলো তাৰ পাছত তাৰ লগত যোগ দি দিও এই সাউন্ডটো কৰিবলৈ তলৰ ৰুটখন ওপৰ পাৰি দাঁতৰ লগত লগাব লাগে তাৰ মাজেৰে বতাহ ওলাই আহে তেতিয়া আমি এই সাউন্ডটো পাওঁ এই দুইটা সাউন্ড যোগ কৰিলে আমি বিচৰা F সাউন্ডটো পাওঁ ইয়াত আকৌ সেই ই সাউন্ডটো আছে আৰম্ভ কৰিব লাগে এই সাউন্ডটোৰে তাৰ লগত যোগ দিব লাগে ই সাউন্ডটো তেতিয়া আমি পাওঁ আমি বেছিভাগ অসমীয়া মানুহে ইয়াক জি বুলি কওঁ আসলতে ইয়াক অলপ জোৰ দি ক'ব লাগে জি জি ইয়াত আকৌ সেই ই সাউন্ডটো আছে আৰম্ভ কৰিব লাগে এই সাউন্ডটোৰে তাৰ লগত যোগ দিব লাগে ই সাউন্ডটো তেতিয়া আমি পাওঁ আমি বেছিভাগ অসমীয়া মানুহে ইয়াক জি বুলি কওঁ আসলতে ইয়াক অলপ জোৰ দি ক'ব লাগে জি জি ইয়াক ক'বলৈ প্ৰথমতে আমি আৰম্ভ কৰো এই সাউন্ডটোৰে গতিকে প্ৰথমতে মুখখন মেলি তাৰ পাছত জপাই দিব লাগে তাৰ লগত যোগ দিও সাউন্ডটো তেতিয়া আমি পাওঁ ইয়াক ক'বলৈ প্ৰথমতে আমি আৰম্ভ কৰো এই সাউন্ডটোৰে গতিকে প্ৰথমতে মুখখন মেলি তাৰ পাছত জপাই দিব লাগে তাৰ লগত যোগ দিও সাউন্ডটো তেতিয়া আমি পাওঁ